মুক্ত কণ্ঠ 24/7 আসাম জনতাৰ ন্যায়ৰ দাবীলৈ আমাৰ কণ্ঠ নমস্কাৰ সকলোকে স্বাগতম জনাইছো মুক্ত কণ্ঠ 24/7 অসমলৈ এই মুহূৰ্তত দিবলৈ ওলাইছো কৰোনাৰ সবিশেষ তথ্য ক্ৰমাগত হাৰত বৃদ্ধি পাই আছে ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা এতিয়ালৈকে ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে ৩৯,৯৮০ জন ইয়াৰ পৰা সুস্থ হৈ উঠিছে ১০,৬৩৩ জন ৰোগী আৰু কৰোনাৰ কবলত পৰি সমগ্ৰ ভাৰতত এতিয়ালৈকে মৃত্যুমুখত পৰিছে ১,৩০১ জন ৰোগী আনহাতে এতিয়াও গোটেই ভাৰতবৰ্ষতেই সক্ৰিয় হৈ আছে ২৮,০৪৬ জন কৰোনাত আক্ৰান্ত ৰোগী হয় আমি মুক্ত কণ্ঠ 24/7 অসমৰ দৰ্শকসকলক জনাই আছো এই ভয়াৱহ তথ্য যে এতিয়ালৈকে ভাৰতত কৰোনাত আক্ৰান্ত হৈছে ৩৯,৯৮০ গৰাকী ৰোগী ইয়াৰ পৰা সুস্থ হৈ উঠিছে ১০,৬৩৩ গৰাকী ৰোগী আৰু কৰোনাৰ কবলত পৰি এতিয়ালৈকে গোটেই ভাৰতবৰ্ষতে মৃত্যুমুখত পৰিছে ১,৩০১ জন ৰোগী আৰু এতিয়াও ভাৰতত সক্ৰিয় হৈ আছে ২৮,০৪৬ জন কৰোনাত আক্ৰান্ত ৰোগী আৰু যদি আমি অসমৰ কথা ক'বলৈ যাওঁ অসমত এতিয়ালৈ কৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে ৪২ জন ইয়াৰ ভিতৰত ২৯ জন ইতিমধ্যেই সুস্থ হৈ উঠিছে আৰু এতিয়ালৈকে এজন মানুহ কৰোনাৰ কবলত পৰি মৃত্যুমুখত পৰিছে অসমত আনহাতে এতিয়াও ১২ জন কৰোনাত আক্ৰান্ত ৰোগী সক্ৰিয় হৈ আছে অসমত সঁচাকৈয়ে এয়া এক ভয়াৱহ তথ্য আমি মুক্ত কণ্ঠ 24/7 অসমৰ দৰ্শকসকলক জনাই আছো এই ভয়াৱহ তথ্য অসমত এতিয়ালৈকে কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ ৪২ জন ইয়াৰ ভিতৰত ২৯ জন ৰোগী ইতিমধ্যেই সুস্থ হৈ উঠিছে আৰু এজন মানুহ ইতিমধ্যেই কৰোনাৰ কবলত পৰি মৃত্যুমুখত পৰিছে অসমত আনহাতে এতিয়াও ১২ জন ৰোগী কৰোনাত আক্ৰান্ত ৰোগী সক্ৰিয় হৈ আছে অসমত